যোগেশ্বর দেবা ত্রিপুরারি তুহারি ঈশ্বরের কৌতি করু তুহারি ঈশ্বরের কৌতি করু অৰুণৰ ৰঙা আভাই জাতিষ্কাৰ কৰিছে আজি আমাৰ কৈলাশ শিখৰ। ভক্তই আমাক কয় কৰুণাময় আশুতোষ বুলি, কিন্তু নিন্দুকজনে শ্মশানৰ ভস্ম ধূলাত ধূসৰিত ভূত প্ৰেতৰ সংগী অঘৰী বুলি আমাক কৰে তিৰস্কাৰ। দিয়েই যেনে ভাবে আমাক নাভাব কিয়, আমি মাত্ৰ জগতবাসীক দেখুৱাও যত জীৱ তত শিৱ। সৃষ্টিকৰ্তাই সৃজন কৰাই বিনন্দিয়া ধৰাৰ নাৰায়ণে পালনৰ দায়িত্ব কৰিছে গ্ৰহণ। আৰু যেতিয়াই অত্যাচাৰ অনাচাৰ ব্যভিচাৰ আদিৰ আৰম্ভ হয়, তেতিয়াই ৰুদ্ৰ ৰূপে সংহাৰী অপশক্তিক শান্তি প্ৰতিষ্ঠা কৰো বিশ্বৰ বুকুত। যাওঁ এবে, আমাৰো ধ্যানৰ সময় হৈছে সমাগত।
হরি ওম তৎসৎ হরি ওম তৎসৎ